Please subscribe my channel Assamese Natural Beauty and Health Gayatri Barpatra and click the bell to get future notification. Hi everyone, মই গায়ত্ৰী আপোনালোক সকলোকে স্বাগতম জনাইছো আপোনালোকৰ নিজৰ সেগমেন্ট Assamese Natural Beauty and Health লৈ। আজি মই আপোনালোকক ন্যাচাৰাল স্ক্ৰাব কেনেকৈ কৰিব লাগে তাৰ বিষয়ে ক'ব আহিছো। হয়, ন্যাচাৰাল স্ক্ৰাব। তাৰ আগতে আপোনালোকক বহুত ধন্যবাদ। আপোনালোকে মোৰ চেনেলটো বহুত মৰম কৰিছে, বহুত সাপোৰ্ট কৰিছে। তাৰ কাৰণে মই আপোনালোকক বহুত আভাৰী জনাইছো। আপোনালোকৰ সাপোৰ্ট পোৱাৰ কাৰণেহে মই আন এটা ভিডিঅ' আপোনালোকৰ সন্মুখলৈ আনিছো। আপোনালোকে এনেকৈ মোক সাপোৰ্ট কৰি থাকিব আৰু মোৰ ভিডিঅ'বিলাক শ্বেয়াৰ কৰি থাকিব আপোনালোকৰ ফ্ৰেণ্ডবিলাকৰ ওচৰলৈ, যাতে মই আপোনালোকক এনেকৈ নেচাৰেল হিচাপে নেচাৰেলি যিখিনি আপোনালোকক মই স্কিন বা হেল্থৰ বিষয়ে আৰু এনেকৈ সেগমেন্ট দি আহিব পাৰোঁ। আহক আজি মই নেচাৰেল স্ক্ৰাবৰ বিষয়ে ক'ব আহিছোঁ। হয়, যেটো আমাৰ স্কিনখনত স্ক্ৰাবিং বহুত দৰকাৰ। আপোনালোকে জানে স্ক্ৰাবে আপোনাৰ যেটো ব্লাড সাৰ্কুলেশ্যন আছে সেইটো ভাল কৰে, কাৰণ আমাৰ স্কিনখন লেতেৰা হৈ যায়। আৰু যিমানে আপুনি ফেচ ৱাছ বা মাস্ক ইউজ নকৰে কিয় স্ক্ৰাবিংটো বহুত দৰকাৰ। বজাৰত আপোনালোকে মাৰ্কেটত বহুত স্ক্ৰাব পোৱা যায়, কিন্তু মই আজি আপোনালোকক ঘৰত কেনেকৈ স্ক্ৰাবিং কৰিব লাগে তাৰ বিষয়ে ক'ব আহিছোঁ। হয়, আপুনি ঠিক ধৰিছে, আজি আমি ঘৰৰ স্ক্ৰাবিঙৰ কথা ক'ব আহিছোঁ। স্ক্ৰাবিং ঘৰত কেনেকৈ কৰিব লাগে বা স্ক্ৰাব আপোনালোকে হয়তো মাৰ্কেটত এনেকুৱা বহুত ডাঙৰ আছে, কিন্তু ঘৰুৱা সামগ্ৰীৰ দ্বাৰা অতি কম খৰচত আপোনালোকে একো বেছি খৰচ নকৰাকৈ আৰু স্কিনখনত যাতে একো প্ৰব্লেম নহয় তাৰ প্ৰতি গুৰুত্ব ৰাখি এটা স্ক্ৰাবিঙৰ কথা মই ক'ব আহিছোঁ। আহক আপোনালোকে চাব সেই স্ক্ৰাবিংটো আপোনালোকৰ স্কিনৰ কাৰণে কিমান ভাল হয়। মই আজি ঘৰত পোৱা বেচন, কেঁচা গাখীৰ, হয়, আৰু চেনি আৰু নেমু, এইকেইটা সামগ্ৰীৰে আপোনালোকে কেনেকৈ আপোনালোকৰ স্কিনখন উজ্জ্বল কৰিব পাৰিব তাৰ বিষয়ে ক'ব আহিছোঁ। আহক মই আপোনালোকৰ আজি এই নেচাৰেল স্ক্ৰাবিঙৰ সেগমেন্টটো আৰম্ভ কৰিছোঁ। মই এতিয়া পতঞ্জলিৰ বেচন লৈছোঁ। আপোনালোকে ভাল ব্ৰেণ্ডৰ এনেকৈ বেচন ল'ব। তাৰ লগত মই চেনি লৈছোঁ। এনেকৈ গোটা ডাঙৰ চেনিয়ে লৈছোঁ মই 2 চামুচ। তাৰ লগত মই নেমু লৈছোঁ। নেমু এনেকৈ ডাঙৰকৈ আপোনালোকে এনেকৈ কাটি ল'ব এডোখৰ নেমু, যাতে আপোনালোকে চেনি আৰু বেচনৰ লগত মিক্স কৰোঁতে যাতে আপোনালোকে এই নেমুডোখৰে ৰাব কৰিব পাৰে। নেমুত ভিটামিন চি আছে। এতিয়া কেঁচা গাখীৰ বেচন আৰু চেনিৰ লগত মিশ্ৰণ কৰিব। তাৰ পিছত আপুনি নেমুৰ টুকুৰাডোখৰৰ সৈতে এই সকলোখিনি মিশ্ৰণ কৰি মুখত এতিয়া ৰাব কৰিব লাগিব। হয়, আপোনালোকে দেখিছে মই অলৰেডি এইটো যেটো আপোনালোকৰ বেচনৰ এইটো ললো। বেচনৰ এই যেটো আপোনালোকে দেখিলে তাৰ লগত মই নেমু লৈছোঁ। নেমুটো আপোনালোকে ৰাব কৰিব পাৰিব। এনেকৈ নেমুটো ললো, নেমু লৈ এনেকৈ ৰাব কৰিব। এতিয়া আপোনালোকে এনেকৈ নেমু সহায়ত ৰাব কৰি দিব। ইয়াত যি বেচন, কেঁচা গাখীৰ আৰু চেনি মিশ্ৰণ কৰিছিল সেয়া এতিয়া নেমুৰ সহায়ত ধুনীয়াকৈ মিহিকৈ ৰাব কৰি থাকিব। আৰু আপোনালোকৰ এনেকৈ গালত আৰু নাকত যি পিগমেণ্টেশ্যন বা কলা দাগ পৰিছিল সেয়া লাহে নোহোৱা হ'ব। আৰু স্ক্ৰাবটো যথেষ্ট ভাল স্কিনৰ কাৰণে। এনেকৈ আপোনালোকে কৰিব, কৰি অকণমান সময় আপোনালোকে বিশেষকৈ 5 মিনিট থৈ দিব আৰু ফেচ ৱাছৰ দ্বাৰা মুখখন ধুই দিব। সো ফ্ৰেণ্ড, আপোনালোকে এনেকৈ কৰিব, কৰি নিশ্চয় আপোনালোকৰ উপকৃত হ'ব। যেটো মই আজি আপোনালোকক কৰি দেখালোঁ, নেচাৰেল যেটো আপোনালোকক মই দেখালোঁ, আপোনালোকে নেচাৰেলি আপোনালোকে স্ক্ৰাব কৰা, আপোনালোকে সেইটো কৰিব। আৰু আশা কৰিছোঁ ডেফিনেটলি আপোনালোকৰ এই যেটো আপোনালোকক মই সেগমেন্ট আজি দিলোঁ, নেচাৰেলি যেটো আপোনালোকক মই কৰি দেখালোঁ, নেমু, চেনি, বেচন আৰু কেঁচা গাখীৰ, এইটো আপোনালোকে তেনেকৈ ঘৰত কৰিব। আশা কৰিছোঁ এইটো কৰাৰ দ্বাৰা আপোনাৰ যেটো পিগমেণ্টেশ্যন বা এনেকুৱা যেটো আপোনালোকৰ সমস্যা আছে, যেতিয়া অপেন প'ৰ্ছ হয় বা এনেকুৱা যেটো আপোনালোকৰ স্ক্ৰাবৰ দ্বাৰা ভাল হ'ব পাৰি,
এই বস্তুটো মই দিছোঁ এইটো এটা নেচাৰেল স্ক্ৰাবিঙৰ হয় নেচাৰেল স্ক্ৰাব হয় যি আপোনালোকে সমস্যা আছে আপোনালোকৰ প্ৰব্লেম তেনেকুৱা ছালত এই লাহে লাহে নাইকিয়া হ'ব চ' আজি মই এইটো নেচাৰেল স্ক্ৰাব এটা দেখালোঁ আপোনালোকে ঘৰত কেনেকৈ কৰিব পাৰে আৰু এইটো আপোনালোকে কৰিব আৰু মই ভাবোঁ আপোনালোকে নিশ্চয় উপকৃত হ'ব আৰু যদি ভাল পাইছে ডেফিনেটলি মোক আৰু কেনেকুৱা পাইছে ভাল বা কি হৈছে সেইটো তলত কমেণ্ট কৰি জনাব নাপাহৰিব আপোনালোকৰ ফিডবেকৰ কাৰণে মই সদায় ৰখি আছোঁ আশা কৰিছোঁ আপোনালোকে এই ভিডিঅ'টো নিশ্চয় আপোনালোকৰ বন্ধু বান্ধৱীৰ হাতত আপোনালোকে শ্বেয়াৰ কৰিব চ' আজিলৈ আহিছোঁ আকৌ লগ পাম নমস্কাৰ